Hi guys, namaskar. Swagatam janalu moi ta video lai my resume and Vicky's vlog. Bahut din hol vlog bana nai so bhabilu eta vlog start korim buli. Vlog kyo karonor bonon asil mor birat ukhuk hoi asil tarpisor lorator exam hoi asil. Loratiro ukhuk hoi asil tothapio exam to attend korbar dilu karon loss hoi jabo. So bhabilu eta nutun ke vlog start korim buli. So এটা Durga puja আহিল ঘৰত মায়ে মাতিছিল পূজাৰ নামৰ কিবা এটা দিম বুলি সো ঘৰত গিলু তাৰপিছত বৰমাৰ আহিলো সো বৰমাৰ কেনে পৰিবেশ হৈ আছে আপোনালোকক দেখুৱাম দে আপোনালোকে চাই থাকিব এয়া গ্ৰীন পথাৰ আগতে দুৰ্গা পূজা সময়ত গা ধান মানে পকি গিছিল তাৰপিছত কাটছিল ইটা নাই ইটাৰ বেলেগ ইটা একোৱে হোৱা নাই মানে ইটাহে গ্ৰীন তথাপিও চাই ভাল লাগে আৰু ইটা আমি ফাইনালি ঘৰৰ পৰা আহিলো আৰু বৰমা আহি পালো জাস্ট এনে বৰমাৰ দুৰ্গা পূজাটো দেখাম মই আজি নহয় কালি ভালকে দেখাম জাস্ট এনে খাটাকে ভিডিঅ' দেখাম শ্ব'টো দেখাম মানে কেনে কি আছে কি ডেকৰেশ্যন কৰিছে মানে জাস্ট শ্বৰ্ট ভিডিঅ' কৰিম বুলি ভাবিছোঁ চ' আপোনালোকে শেষক লাগি চাই থাকক এইটো ষ্টাৰ্টিং গেট হয় যোনটো আমি সোমাই ফাৰ্ষ্ট এয়া কি মজা লাগছে ইয়ে নহক এই হল মানুষা লাই মজা লাগছে তাহলে দোকান কালার সুন্দর ওই না ঠিক না কালার দিছে কেটটো কালার দিছে এই পালে ব্যাগ বাসন ইফালে কি মজা দেখা পাইছে আপোনালোকে চাই থাকক আহিব দে দুৰ্গা পূজা বৰমা ইয়েছ কি ধুনীয়াকে সজাইছে মানে ভাববা নৰাকে এই লাইট হয়তো হয় সোমাই যোৱাৰ ৰাস্তা পুরা কালির কারণে রেডি হয়ে আছে আর ন কালির কারণে রেডি করি আছে ইয়া হল ডেকোরেশন বরমার কালি ভালকৈ দিকা মাজি এনে জাস্ট শর্ট ভিডিও বনাম বুলি ভাবিছো সো আপোনালোকে এইটো হল লাস্ট নাই আৰু ডেকোরেশন
কি ধুনীয়া ডেক'ৰেশ্যন ইয়াত চাওক নালাগে এবাৰহে প্ৰথম ডেক'ৰেশ্যন কৰিছে এনে আগতে এনেকৈ কৰা দেখা পোৱা নাছিলোঁ মই বৰমাত এবাৰ প্ৰথম এনেকৈ ডেক'ৰেশ্যন কৰিছে মানে আগতে এনেকৈ কৰা দেখা পোৱা নাছিলোঁ মই ভাল লাগছি আৰু সেইকাৰণে ভাল লাগছি এয়া এবাৰ প্ৰথম ন দুৰ্গা পূজাৰ মই দুৰ্গা পূজা বৰমাত 3 বছৰ হ'ল দুৰ্গা পূজাত চাৱা মই এনেকৈ দেখা পোৱা নাছিল আৰু ডেক'ৰেশ্যন কৰা আগে পিছে এবাৰ প্ৰথম এনেকৈ এয়া পানী ধুনীয়া লাগিছে আৰু একদম মজা ইয়াৰ পিছত তাৰমানে নদী এখন আছে বৰমাত সেই নদীৰ মাজত তাৰমানে দলং বনোৱা যায় যোন যোনদিনা পূজা সেইদিনাহে বনোৱা যায় ন এতিয়া এই দলংটো মানে বাঁহৰ দলং জাষ্ট এনে দুৰ্গা পূজাৰ কাৰণে বনোৱা যায় এইটো দেখুৱাম মই এই লাইট দেখাইছে না পূজাৰ বিষয়ে কওঁ অলপ ভালে চলি আছে ন কি আছে দুৰ্গা পূজা আৰু ৰাৱণ বটত 50 ফুট ওখ না 60 ফুট এইবাৰ বৰমা ফাটি যাব দে তাকে অলপ দেখাই আছো তাতে ডাইনাছৰ আছে নেকি এয়া হৈছে বৰমা দুৰ্গা পূজা শৰাইঘাট দলং এইখন শৰাইঘাট দলং দেখাই আছে এতিয়া আমাৰ মৰমৰ অসমৰ শৰাইঘাট দলং এইখন হৈছে শৰাইঘাট দলং আমি চালোঁ মানে আমাৰ অসমৰ শৰাইঘাট দলংখন কেনেকুৱা সেইটো দেখাইছে তাৰ আৰ্হিটো দেখুৱাইছে ইয়াতে এইবাৰ আমি কি বুলি কয় দুৰ্গা পূজা প্ৰত্যেক বছৰে যাম প্ৰত্যেক বছৰে এখন ধুনীয়াকৈ দলং সাজে মেইন নদীৰ ওপৰত ইফাল ইফাল খোজকাঢ়িবৰ কাৰণে সেই দলংখন কি ধুনীয়া এয়া হ'ল বৰমা মানে দলং আছে তাতে দলং এখন বনাই দিছে মানে পূজাৰ কাৰণে এইপিনে তাৰমানে এফালে ফিল্ডত বৰমা ফিল্ডত ৰাৱণ বনোৱা গৈছে 50টা 60 ফুট ওখ ৰাৱণ চ' সেইকাৰণে ইফালেদি অহা যোৱা মানুহ প্ৰৱেশ কৰাৰ কাৰণে দলং বনাই দিছে এয়া আৰু মই ভাবিলোঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ কাৰণ মই ঘৰৰ পৰা আহিছোঁ বিৰাট ধামাকাৰ গৰম লাগিছে মানে কেতিয়া গাটো ফ্ৰেছ কৰিম বুলি ভাবিছোঁ চ' সেইকাৰণে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ চ' আপোনালোকে ভিডিঅ'টো চাই কেনে লাগে কমেণ্ট কৰি জনাব লগতে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব নাপাহৰিব চ' বাই বাই